নমস্কাৰ বন্ধুসকল। তো বন্ধুসকল আপোনালোকৰ কাৰণে এটা ভাল খবৰ আহিছে যে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ যোনখিনি 1838টা পোষ্টৰ কাৰণে এপ্লাই হৈ আছিলে, যোনটো বন্ধ হৈ গৈছিল, তো এতিয়া আকৌ আপোনালোকৰ এপ্লাই কৰিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাব, কিবা কিবি কি চেঞ্জ কৰা হৈছে পুৰা ভিডিঅ'টোত ক'ম, আৰু কোৱালিফিকেশ্যন ডিটেইলছখিনি আকৌ মই কৈ দিম। তো বন্ধুসকল আপোনালোকে গম পায় যে টোটেল যোনখিনি পোষ্ট আছে 1837, মানে 1838টা পোষ্ট আছে টোটেল। তো বন্ধুসকল আপোনালোকে যদি এপ্লাই কৰিব বিচাৰিছে, তো আগতে এপ্লাই যোনটো লাষ্ট ডেট আছিল এইটো আছিল 13 মাৰ্চৰ 13 তাৰিখলৈকে আছিল এপ্লিকেশ্যনৰ লাষ্ট ডেট। তো বন্ধুসকল এতিয়া এপ্লিকেশ্যনৰ লাষ্ট ডেটটো বঢ়াই দিয়া হ'ল। তো এপ্লিকেশ্যনৰ এতিয়া লাষ্ট ডেট যোনটো আছে এইটো আপোনালোকে ক্লিয়াৰলি চাই লওক। এইটো আছে 5/4/2021, মানে এপ্ৰিলৰ 5 তাৰিখলৈকে আপোনালোকে এপ্লাইটো কৰিব পাৰিব। তো আপোনালোকৰ কাৰণে এইটো বহুত ভাল খবৰ। আৰু কেতিয়াৰ পৰা এপ্লাইটো ষ্টাৰ্ট কৰিব পাৰিব, কেতিয়াৰ পৰা আপোনালোকে কৰিব পাৰে, এইটো মই ভিডিঅ'টোত ক'ম। তো বন্ধুসকল আপোনালোকে ভিডিঅ'টো একেলগে চাব। তো বন্ধুসকল টোটেল যোনখিনি পোষ্ট আছে ইয়াতে এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্টৰ পোষ্ট আছে 1581টা। তো ইয়াতে আনৰিজাৰ্ভ আছে 876টা পোষ্ট আছে, OBC MOBC 496টা, ST হিলছৰ 43টা পোষ্ট, ST প্লেইনৰ 65, আৰু PWDৰ 14 মানে 14টা পোষ্ট আছে। তো এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, ইয়াৰ কাৰণে আপোনাৰ হায়াৰ ছেকেণ্ডাৰী পাছ লাগিব। আপোনালোকে দেখিব পাৰিছে ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন লিখা আছে হায়াৰ ছেকেণ্ডাৰী পাছ, আৰু লগতে প্ৰেফাৰেঞ্চ উইল বি গিভেন টু দ'জ কেণ্ডিডেট হু পাছ ইন ছায়েন্স ষ্ট্ৰীম এণ্ড হোল্ডিং ৰুৰেল বেকগ্ৰাউণ্ড চাৰ্টিফিকেট, মানে ছায়েন্স ষ্ট্ৰীমৰ পৰা যিহেতু মানে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে তেওঁলোকে প্ৰেফাৰেঞ্চটো বেছি পাব, আৰু লগতে যাৰ ৰুৰেল বেকগ্ৰাউণ্ড চাৰ্টিফিকেট আছে তেওঁলোকৰ কাৰণেও প্ৰেফাৰেঞ্চটো বেছি হ'ব। তো এতিয়া নেক্সট কথাটো হ'ল যে পে স্কেল, মানে কিমানখিনি চেলাৰী আপোনালোকে পাব। তো চেলাৰীৰ যোনটো কথাটো আছে এইটো 14,000 পৰা 60,500 টকা আছে, লগতে 6,200 টকাৰ গ্ৰেড পে আছে। ভাল চেলাৰী পাব, আপোনালোকে টেনশ্যন ল'ব নালাগে। নেক্সট আছে জুনিয়ৰ এছিষ্টেণ্টৰ হেডকোৱাৰ্টাৰৰ টোটেল 47টা পোষ্ট আছে, আৰু ডিষ্ট্ৰিক্ট লেভেলত 153টা পোষ্ট আছে। তো বন্ধুসকল ইয়াৰ কাৰণে আপোনালোকৰ ডিগ্ৰী পাছ লাগিব, আৰু 6 মাহৰ কম্পিউটাৰ ডিপ্ল'মা লাগিব। নেক্সট আছে ইয়াৰ চেলাৰীটো আগৰ নিচিনা ছেইম হয়। ষ্টেন'গ্ৰাফাৰ আছে, নেক্সট ষ্টেন'গ্ৰাফাৰৰ কাৰণে 8টা পোষ্ট আছে। তো ইয়াতো আপোনালোকে এপ্লাই কৰিব যদি আপোনাৰ ষ্টেন'গ্ৰাফিৰ ডিগ্ৰী আছে আৰু 6 মাহৰ কম্পিউটাৰ ডিপ্ল'মা আছে। নেক্সট আছে ষ্টেন'টাইপিষ্টৰ কাৰণে আপোনালোকে হায়াৰ ছেকেণ্ডাৰী পাছ লাগিব, আৰু ষ্টেন'গ্ৰাফিৰ ডিপ্ল'মা থাকিব লাগিব। তো তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। নেক্সট আছে ইলেক্ট্ৰিচিয়ানৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ মেট্ৰিক পাছ লাগিব, আৰু লগতে আপোনাৰ 2 বছৰৰ ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল থাকিব লাগিব ITIৰ পৰা। নেক্সট PIFIFS কম্পিউটাৰ আছে, ইয়াৰ কাৰণে আপোনাৰ হায়াৰ ছেকেণ্ডাৰী পাছ লাগিব, মেথমেটিক্স বা ইকনমিক্স ষ্টেটিষ্টিক্স কিবা এটা ছাবজেক্ট থকা, তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। নেক্সট আছে মেকানিকৰ কাৰণে আপোনাৰ মেট্ৰিক পাছ লাগিব, আৰু 2 বছৰৰ ITI লাগিব মেকানিকেল ডিপাৰ্টমেণ্টৰ পৰা। আৰু নেক্সট আছে গ্ৰেড 4 টোটেল 9টা পোষ্ট আছে। মেট্ৰিক আপোনালোকে 8 পাছ লাগিব। চেলাৰীটো আছে 12,000 পৰা 35,000, 3,900 টকাৰ গ্ৰেড পে আছে। তো বন্ধুসকল যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপোনাৰ বয়সটো হ'ব লাগিব জানুৱাৰী 2021 5 জানুৱাৰীত আপোনাৰ বয়সটো হ'ব লাগিব 18 বছৰৰ পৰা 40 বছৰলৈকে। তো আৰু ৰিলেক্সেশ্যন পাব, ৰিলেক্সেশ্যনটো 5 ইয়াৰ্ছ পাব SC ST, 3 বছৰ OBC MOBCৰ কেণ্ডিডেটৰ কাৰণে থাকিব। এপ্লিকেশ্যন ফিজ একদম নাই, ফ্ৰী এপ্লাই, আপোনালোকে পইচা দিব নালাগে, চাব পাৰিব ইয়াতে। নেক্সট আছে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড। তো আপোনালোকৰ ভেলিড এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন কাৰ্ড থাকিব লাগিব। তো বন্ধুসকল যদি আপোনালোকে এপ্লাই কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে পূৰা ডিটেইলছখিনি কি আপলোড কৰিব লাগিব এইখিনিও চাব পাৰিব। ৰিচেণ্ট কালাৰ পাছপোৰ্ট চাইজ ফটোগ্ৰাফ, স্কেন চিগনেচাৰ অফ দ্য কেণ্ডিডেট, এজ প্ৰুফ, এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট, EWS চাৰ্টিফিকেট, ডিজেবিলিটি চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট। তো বন্ধুসকল আপোনালোকে এপ্লাইটো কৰিব পাৰিব 22 মাৰ্চ, মানে মাৰ্চৰ 22 তাৰিখৰ পৰা আপোনালোকে আকৌ এপ্লাই ষ্টাৰ্ট হ'ব, আৰু এইটো এপ্ৰিলৰ 5 তাৰিখলৈকে এপ্লাইটো চলিব। তো বন্ধুসকল আপোনালোকৰ কাৰণে এইটো ভাল খবৰ যে আপোনালোকে 22 তাৰিখৰ পৰা আৰম্ভ হ'ব এপ্লাইটো। আপোনালোকে যোনে এপ্লাই কৰিব পৰা নাই আগতে তেওঁলোকে ভালকৈ এপ্লাই কৰক, আৰু যোনে কৰিছে তেওঁলোকেতো কৰিব নালাগে অলৰেডি। তো বন্ধুসকল যদি আপোনালোকে আৰু কিবা জানিব লাগে তেতিয়াহ'লে তলত কমেণ্ট বক্সত মোক জনাব, মই আপোনালোকক সহায় কৰিম। নেক্সট ভিডিঅ'ত আকৌ আমি লগ পাম, তেতিয়ালৈকে ধন্যবাদ।